আদিবাসী গোর্খা রাজবংশী যিমানখিনি জনগোষ্ঠী আছে সকলে আগবাঢ়ি আহিছে बयनिबो दिन्थिनो हायो बेफोरबायदि माखासे जों हाबाफारि लानो नागिरदों नायनि मा जायो जिहेतु बयबो दं आं सानो बेखौ जों मोजाङैनो मावफुंनो हागोन বিপিএফৰ কাৰ্যকালত বহুত ৰাইজে ভাবিছিলে যে আমাৰ এইটো কাম হ'ব এইটো কাম হ'ব এইটো কাম হ'ব নিৰ্বাচন আহিলে মিটিং কৰি ডাঙৰ ডাঙৰ কথা কয় কিন্তু কামবিলাক নহল আমি ভাৰতীয় নাগৰিক কিন্তু এই ভূমিটো আমাৰ ভূমি ইয়াত আমাৰ আটা আইতা দিনৰ পৰাই আমাৰ আগৰ প্ৰজন্মবিলাকে এই ভূমিতে থাকি তেখেতসকলে আমাৰ সমাজখন আমাৰ সংস্কৃতি আমাৰ ৰীতি নীতি সকলো তেখেতসকলে আজি সজ্জিত কৰি ৰাখিছে এই ভূমি আমাৰ মাতৃভূমি এই ভূমি ৰক্ষা কৰাটো আমাৰ দায়িত্ব আজি এই ভূমিতে আমি জীয়াই থাকিব লাগিব আমি থকা প্ৰজন্মৰ কাৰণে এই ভূমিটো আমি সুৰক্ষিত কৰিব লাগিব আৰু ইয়াৰ কাৰণে আজি মাতৃভূমিৰ কথা চিন্তা কৰাৰ লগতে এই মাতৃভূমিত যিসকল আজি দাদা ভাই আমাৰ আহি থকা প্ৰজন্ম আছে তেখেতসকলৰ বিকাশৰ কাৰণে আমি চিন্তা কৰিব লাগিব এটা সময়ত বন্ধু বাৰুদ হত্যা হিংসা অনিশ্চয়তা ভয় শংকাৰ মাজেৰে বিচাৰবাদী বসবাস কৰিব লগা হৈছিলে কিন্তু আজি শান্তি অহাৰ লগে লগে আমাৰ অঞ্চলৰ পৰা ল'ৰা ছোৱালীয়ে এপিএছচি 50 জনকে ল'ৰা ছোৱালীয়ে একেটা বছৰত এপিএছচি পাছ কৰিছে এইটো আমাৰ কাৰণে বহুত ডাঙৰ এটা সফলতাৰ এটা উদাহৰণ আমাৰ অঞ্চলত আজি ইণ্টাৰনেশ্যনেল লেভেলৰ ফুটবল খেলা হৈছে আমাৰ অঞ্চলত আজি ইণ্টাৰনেশ্যনেল লেভেলৰ খো খেলা হৈছে আমাৰ ল'ৰা ছোৱালী গৈ পেলাই ইণ্ডিয়ান কম্পিটিটিভ এক্সামবিলাকত আজি কম্পিট কৰিব পৰা হৈছে কালচাৰত কম্পিট কৰিব পৰা হৈছে আমাৰ খেতিয়ক আজি দেশ বিদেশত গৈ পেলাই আজি ট্ৰেনিং ল'ব পৰা হৈছে সকলো দিশতে আমি আগবাঢ়ি আছো আৰু ইয়াৰ কাৰণে বিদ্যাবাগী ৰাইজক মই অশেষ ধন্যবাদ জনাওঁ যে আজি বড়ো বঙালী মাইনৰিটি আদিবাসী গোৰ্খা ৰাজবংশী যিমানখিনি জনগোষ্ঠী আছে সকলোৱে আগবাঢ়ি আহিছে আমাৰ কিছুমান সময়ত বিৰোধী মানুহবিলাকে প্ৰশ্ন কৰে তেখেতসকলে কয় আমি বিফল হৈছো মই প্ৰশ্ন কৰোঁ তেখেতসকলক আমি ক'ত বিফল হৈছো সফল বিফলটো চাবৰ কাৰণে আমাৰ উদ্দেশ্যটো গম পাব লাগিছিলে তেখেতসকলে আমাৰ উদ্দেশ্যটো গম নাপায় ইউপিপিএল বিজেপি চৰকাৰ গঠন কৰা 3 বছৰ হৈ গ'ল আমাৰ চৰকাৰ গঠন কৰা আমাৰ এই ক্ষেত্ৰত এই অঞ্চলত ৰাজনীতি কৰাৰ উদ্দেশ্য কি আছিলে এই কথাটো আজিলৈকে যি বিৰোধী মানুহবিলাকে আজিলৈকে বুজি নাপালে আমাৰ তৃতীয় উদ্দেশ্য আছে ইয়াত সকলো গণতান্ত্ৰিক অধিকাৰ পাব লাগে বাক স্বাধীনতা পাব লাগে কথা ক'বলৈ পাব লাগে দিনে নিশা ঘূৰা ফুৰা বিজনেছ কৰা কাম কৰা সাংস্কৃতিক বিভিন্ন কাৰ্যকলাপবিলাক কৰা এটা সুবিধা পাব লাগে আজি সকলো পাইছে আজি আমাৰ চৰকাৰ অহাৰ পিছত ইয়াত সকলো বিহু ভালদৰে উদযাপন হৈছে ইয়াত পূজা দুৰ্গা পূজা ৰাস পূজা শ্যামা পূজা যি আছে সকলো ভালদৰে উদযাপন হৈছে ৰাইজৰ ওচৰত আজি মুখৰ হাঁহি আহিছে সকলো বিশ্বাস আহিছে ৰাতি 12টা বজাত ওলাই যাব পাৰে 1টা বজাত ঘৰৰ পৰা ওলাই যাব পাৰে আৰু ভালকে উভতি আহিব পাৰে এই পৰিৱেশটো আজি কৰিব পাৰিছে এটা সময়ত বিদ্যা অঞ্চলত সাংবাদিকক হত্যা কৰা হৈছে প্ৰফেচাৰক হত্যা কৰা হৈছে আজি বাক স্বাধীনতা পাইছে এইটো গণতন্ত্ৰৰ বহুত ডাঙৰ এটা আজি এটা যিটো স্তম্ভ এইটো ৰক্ষা কৰা হৈছে आं दिनै पानेरि समष्टिनि एमएलए बे समाव आंनि समष्टिनि डिमाकुसियाव बर' थुनलाइ आफादनि एथ' गिदिर मोनसे जथुम्माखौ बोसोरारि जथुम्माखौ बेवहाय खुंनो मोनगोन आरो आंखौ आफादगिरि हिसाबै दिनै बेवहाय गायसनदों आरो दावबायस' बर' बिथांखौ जोंहा मावफुं आफादगिरि आरो बेबायदिनो गोबां जोंनि आफादफोरनि दैदेनगिरि बारग' दैदेनगिरिफोर आरो गुबुन गुबुन हारि माहारिनि सुबुंफोरखौबो दैदेनगिरिफोरखौबो लाफानानै बे डिसिसन कमिटिखौ खालामदों आं सानो जे मोजाङैनो बे डिमाकुसिनि जिथु जथुम्मा बे जथुम्माखौ मोजाङै मोजां खुंफुंनानै लानो हागोन आरो बे जों बयनिबो थाखाय खाफालनि बाथ्रा दिनै बुहुमनि जे बर'फ्रा बे बर' थुनलाइ आफादाव बाहागो लाफैगोन नेपाल बांलादेश आरो भारत हादरनि गुबुन गुबुन रायजोनिफ्राय आरो बायदिसिना हादोरावबो बर'नि जि फोलेरारि सुबुंफोर दं बिसोरबो निश्चय फैगोन गतिके बिसोरखौ जोङो आलासि सिबिनो मोननाया जोंनि थाखाय खाफालनि बाथ्रा होननानै आं सानो
जोङो दा सानदों गाहाय आलासि हिसाबै एबाराव भारतनि माने गाहाय मन्त्रि नरेन्द्र मोदी बिथाङा जुदि जाबावोब्लाथ' बिथाङानो जागोन आरोबाव जुदि गुबुन सोरबा जायोब्ला बेखौबाबो जोङो एबार प्रधान मन्त्रि जोङो बेवहाय जोङो हांख्रायनो नागिरदों बे जथुम्मायाव आरो जुदि गासिबो थिग थाक थायोबा आं फोथायो जों गमामायैनो माने भारतनि प्रधान मन्त्रिखौ बेवहाय लाबोनो हागोन सासे जिहेतु एमएलए हिसाबै नोंथांनि समस्थियावनो जिहेतु खुंगोन बे समाव गुबुन गुबुन बोसोरनि बायदि देग्लाय जुनियाहै माबाफोर खुंनायनि हाबाफारि जोङो बेवहाय साहित्य सभायाथ' जोंनि थुनलाइ आफादा गावसिनि राव थुनलाइखौ लानानै बायदिसिना हाबाफारि लागोन नाथाय बे थुनलाइ आफादा जिहेतु जोंनि बर'नि मोनसे मा होनो गार्जेन बर' मा होनो बिदिखौ माने गाहाय आरो बिफा आफाद बायदि गतिके बयबो बेवहाय फैयो नायनो लुबैयो बाहागो लानो लुबैयो ओंखायनो जोङो थुनलाइ जथुमनि अनगाबो जाहाथे गुबुन गुबुन सुबुंफ्रा बेवहाय फैनानै सम खाथायनो हायो नायनो हायो रंजानो हायो आरो जुदि बायदिसिना बिथाङाव सोरहाबा माबाफोर सावरायनांगौ दंबा जथुमनांगौ दंबा बेबायदिखौबो खालामनो हानायनि जोङो राहा लानो होननानै सानदों एक्जिबिशनखौ जों गोलाव खालामनो सानदों जाहाथे सप्तासे बेवहाय एक्जिबिशन जायो आरो जोंनि बर' थुनलाइनि जि जारिमिन बे जारिमिनखौबो जों मोनसे लाइभ स्केच खालामनानै जाहाथे मानसिफ्रा बेवहाय फैनानै बेरायनाय लोगो लोगो बर' रावनि जारिमिनखौ गोरलैयैनो बुजिनो हायो बिनि बादाव जोंनि जि हारिमु बर'नि बेफोरखौ जों जाहाथे एक्जिबिशननि गेजेरजों बयनोबो दिन्थिनो हायो बेफोरबायदि माखासे जों हाबाफारि लानो नागिरदों नायनि मा जायो जिहेतु बयबो दं आं सानो बेखौ जों मोजाङैनो मावफुंनो हागोन बाजेटआ बर' थुनलाइ आफादा जोंनो बेसेबां माने सुबुं बेसेबां जायगानिखौ हांख्रायहरो बिनि सायाव सोनारगोन बाखि जों जिफोर एक्सट्रा खालामगोन जों बेखौ थाबैनो रेजिस्ट्रेसन कमिटि आरो जोंनि बे ओनसोलनि रायजो राजाया सावरायगोन जे जों बेवहाय मा माने जायगा हिसाबै दिन्थिहरनो खालामनो सोरखौबा जाहोनो लोंहोनो लुबैयो बेखौ जों एक्सट्रायै माने रायलायनानै थाबैनो थिग खालामगोन बिनि उनाव बाजेटखौ नोंथांमोना मोनथिनो मोनगोन बाजेटजों खोथा गैया जों लुबैनाय बायदि हाबाफारिखौ जाफुंहोनो थाखाय जोंनो जि नांगौ बे बाजेटखौ जोंनो नाजागोन गासिबो আমি সকলো জানো যে এটা পৰিৱৰ্তনৰ চিন্তা লৈ ইউপিপিএল দলে ইউপিপিএল বিজেপি আৰু জিএসপি লগ লাগি 2020 চনত আমি চৰকাৰ গঠন কৰিছিলোঁ আমাৰ চৰকাৰ গঠন কৰাটো প্ৰায় 3 বছৰ হৈ গ'ল এই 3টা বছৰত আমাৰ ৰাইজে সকলোৱে বুজি উঠিছে যে ইউপিপিএল দলৰ যি কোৱা কথা ইউপিপিএল দলৰ যি মানুহৰ আগত কথা দিয়া এইটো লাহে লাহেকৈ বাস্তৱত ৰূপায়ণ হৈছে ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত সকলোতকৈ শক্তিশালী গণতান্ত্ৰিক দেশ এই দেশত ৰাইজে 5 বছৰৰ মূৰে মূৰে ভোট দি পেলাই চৰকাৰ বনায় আৰু চৰকাৰৰ ওপৰত সকলোৱে নিৰ্ভৰ কৰে কি আমাৰ গাঁও অঞ্চলৰ সমস্যা আমাৰ নিজৰ ব্যক্তিগত সমস্যা আমাৰ পথাৰৰ সমস্যা স্কুলৰ সমস্যা বিভিন্ন সমস্যাবিলাক স্থায়ী সমাধান হ'ব বুলি আশা কৰে কিন্তু আজি স্বাধীনতাৰ ৭৫ বছৰৰ এই সময়ত ৰাইজে বিচৰা নিচিনা বহুত কামবিলাক আগতে হোৱা নাছিলে যাৰ কাৰণে ৰাইজে হতাশাত ভুগিব লগা হৈছিলে যোৱা 17 বছৰত বিপিএফৰ কাৰ্যকালত বহুত ৰাইজে ভাবিছিলে যে আমাৰ এইটো কাম হ'ব এইটো কাম হ'ব এইটো কাম হ'ব নিৰ্বাচন আহিলে মিটিং কৰি ডাঙৰ ডাঙৰ কথা কয় কিন্তু কামবিলাক নহল তেতিয়া ৰাইজে হতাশাত ভুগিলে আৰু আজি ইউপিপিএল চৰকাৰ গঠন কৰা মাত্ৰ 3টা বছৰ হ'ল আজি যদি আমি আপোনালোকৰ লগত আগত ক'ব লাগে মোক 2-3 ঘণ্টা সময় লাগিব যে আমি কিমানখিনি কাম কৰিলো 3টা বছৰত এই কামখিনি কৈ পেলাই শেষ কৰিব নোৱাৰিম যিখিনি কাম কৰিলো